আজি আপোনালোকে দেখা পাইছে অংগনবাদী চেণ্টাৰত আজি বিহু পিঠা খোৱা হৈ আছে। আমি আজি ইয়াতে বিহু খাই আছোঁ। দেখা পাই আছে ধুনীয়া ধুনীয়া কণ ল'ৰা ছোৱালী। সেই আমাৰ বাইদেউ দেখা পাইছে আপোনালোকে সকলোৱে। আমাৰ বাইদেউ একদম ফোনতে বিজি হৈ আছে। আৰু এয়া বাইদেউ পিঠা খাই আছে। এই বাইদেউ ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি পিঠাখিনি বনাইছে আপোনালোকক দেখাবলৈ। সেয়া পিঠা চাই লওক। ইয়াতে আছে লাৰু পিঠা, চিৰা লাৰু, মুড়িৰ লাৰু, তিলৰ লাৰু। এয়া কণ মইনাহঁতে খাই আছে। তোমালোকে এনেকৈ হাই দিয়া, হাই দি দিয়া চবেই দি দিয়া এনেকৈ। তোমালোকৰ পিঠা খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? ধুনীয়াকৈ কোৱা। ভাল লাগিছে নে পিঠা খাই? অঁ। এয়া মানে বাইদেউসকলে পিঠা কণমান ল'ৰা ছোৱালীক পিঠাখিনি ভগাই দি আছে। এয়া মানে কণ মইনাহঁতে লৈ খাই আছে আৰু চাই আছে, চাই থাকক। তুমি কি কোৱা? কোৱা। তাক চব দিছো নে নাই? মুড়ি লাৰু বাটি আছে। আপনার প্লেটখন দিয়ক। মাকে খাব ন? আৰু এই এপেনে পিঠাখিনি সজাই থোৱা আছে। আৰু এই এপেনে কণ মইনাসকল মেজি বনাই আছে। মেজিৰ ওচৰত কণ মইনা আৰু বাইদেউসকলে সেৱা জনাই আছে। এয়া ইয়াতে মেজি জ্বলাবলৈ আৰম্ভ কৰিলে। মেজি জ্বলোৱা হৈ আছে, আপোনালোকে দেখা পাই আছে। এয়া মেজিখন জ্বলাই দিছে। ইমান ধুনীয়াকৈ মেজি জ্বলি আছে, হয়নে বাৰু?